হাই এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু মৰম দিব। আৰু আজি ভিডিঅ'টো কিহৰ ওপৰত অকণমান হ'লেও আপোনালোকে গম পাইছেই। আৰু ঠিক আছে তেন্তে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ নতুন আৰু সহজ ৰেচিপি ভিডিঅ'। সেয়া হৈছে নৰসিংহ পাতৰ পকৰা বা বৰা। আৰু নৰসিংহ পাতৰ পকৰা বা বৰা বনাবলৈ অতিকৈ সহজ, মাথো কেইটামান সামগ্ৰী ব্যৱহাৰ কৰিলেই বনাব পৰা যায়। ঠিক আছে তেন্তে আহকচোন আজি নৰসিংহ পাতৰ পকৰা বনাবলৈ আৰম্ভ কৰোঁ। এয়া মই বেচন ডাঙৰ চামুচেৰে 4 চামুচ ল'লোঁ আৰু ইয়াত মই পৰিমাণ জোখত নিমখ দিলোঁ আৰু অকণমান ৰং গুড়ি দিলোঁ আৰু আপোনালোকে পাৰিলে অকণমান ময়দাও ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া মই ভালদৰে মিলাই ল'লোঁ, পানী দি দেখিছে, বেছি ডাঠো কৰা নাই পাতলো কৰা নাই। আৰু নিজৰ পৰিমাণ হিচাপত মিলাই ল'লেই হ'ব। আৰু এইফালে এয়া কোমলীয়া আগ দেখিছে, এয়া মই ভালদৰে ধুই ল'লোঁ। আৰু এইফালে এয়া মই কেৰাহীখন পাতি দিলোঁ, কেৰাহীখন অকণমান গৰম হ'বলৈ দিছোঁ। আৰু এইফালে এয়া কেৰাহী গৰম হৈ গ'ল, ইয়াত মই এয়া মিঠাতেল দি দিছোঁ। আৰু মিঠাতেলৰ পৰিমাণটো অকণমান বেছিকৈ দিলে পকৰা বা বৰা বনাবলৈ ভাল হয় আৰু খাবলৈও সোৱাদ হয়। আৰু এয়া তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হৈ যোৱাৰ লগে লগে মই এটা এটা আগ বেচনত লেটিয়াই ভাজি যাম। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ, দেখিবই সকলোবোৰ। এয়া দেখিছে, এটা এটা আগ মই বেচনত লেটিয়াই লৈছোঁ আৰু ভালদৰে। আৰু এতিয়া মই এয়া দি দিছোঁ তেলত। এনেদৰে মই বাকীকেইটাও দি ল'ম। এয়া মই আগ আকৌ বেচনত লেটিয়াই দি গৈছোঁ আৰু গেছৰ ফ্লেম একেবাৰে ল' কৰি ৰাখিছোঁ। যিহেতু এটা এটা আগ দিছোঁ, কোমলীয়া হয়, নহ'লে হাই ফ্লেম কৰি থ'লে দেই যোৱা চান্স থাকে, সেইবাবে। আৰু একেবাৰে ল' ফ্লেমত ভাজি আছোঁ মই লাহে লাহে। এয়া আজি আমাৰ মচমচীয়া নৰসিংহ আগৰ বৰা বনাই ৰেডি হৈ গ'ল। এয়া গৰমে গৰমে ভাতৰ লগত নহবা খিচিৰিৰ লগত পৰিৱেশন কৰিব পৰা যায়। আৰু একেবাৰে কম সময়ৰ ভিতৰতে একেবাৰে কম সামগ্ৰীৰে বনাব পাৰি এয়া। আৰু যিসকলে বনাই খোৱা নাই এনেদৰে খাই চাবচোন, বহুত ভাল লাগে। আৰু একেবাৰে সৰু ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ মাজলৈ আজি। কেনেকুৱা পালে জনাব কমেণ্টত, আৰু মৰম দিব বুলি আশা থাকিলে। আৰু ঠিক আছে তেন্তে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।